গুড মৰ্ণিং এভৰিৱান। আমি ক'লে গৈ আছোঁ আপোনালোকে বাৰু গম পাইছেনে, ধৰিব পাৰিছে চাগে। এইফালে আগফালে দেখাই পাই আছে আৰু এইফালে মস্ত এটা পুখুৰী। আৰু হয়, আজি আমি পুখুৰীলৈ আহিছোঁ। মাছ ধৰিছে দাদাই। কালি মানে কৈছিলে ৰাতিপুৱা আহি যাবি, ডাঙৰ মাছ ধৰি থৈ দিম। সেইকাৰণে বোলো আমি আহি গৈছোঁ। ডাঙৰ মাছ পাওঁ নাই চাওঁগৈ। মাছ বাৰু ধৰি নিলে, এইফালে আছেগৈ, কিন্তু আমি এইফালে পুখুৰীটো অকণমান চাওঁ বুলি আহিছোঁ মানে। আহি আমি এইফালে ৰেডি হৈ গ'লোঁ পুখুৰী পাৰত। এইফালে মেচিন লগাই থৈছে আৰু ধুনীয়াকৈ দুটাকৈ মেচিন, ইফালে এটা আৰু হয় ইটো ছাইডত এটা লগাই থৈছে। সেইফালে বাৰু যাম, কিন্তু ইয়াতে এতিয়া অকণমান চাই লওঁ বুলি কৈছে পোৱালীকেইটা, যিহেতু চাবলৈ ইচ্ছা কৰিছে। সেইকাৰণে ময়ো আহি দিলোঁ। আমি একোৱে কমা নাই, বহুত বেছি বাকী আছে। অকণমানহে শুকাইছে। তাৰপিছত নেট মাৰি কিনে ধৰি আছে ডাঙৰ ডাঙৰখিনি, আৰু সৰুখিনি ৰাখিব চাগে। মাছ মাছ লৈ লওঁগৈ, তাৰপিছত আকৌ চামি। এইফালে ৰাতিপুৱাই লগ পাই গ'লোঁ আমাৰ আলোক ভাইয়া। শুই উঠি আহিছ মানে। কি মাছ ল'লি? সৰু সৰু ডাঙৰ নাই। ঐ কৈ দিয়া এইটো দি দিয়া এটা। মই যামগে নহয় এতিয়া। বেয়া ধৰিল লাগে মাছ ল'লে। ইমান ৰাতিপুৱা উঠিছোঁ মানে, আজি মাছ আনিব যাম বুলি। একদম ডাঙৰ মাছ আনিম বুলিহে ইমান ফূৰ্তিত আহিছোঁ। এইফালে আকৌ একদম 1 কেজিয়া দুজনী কৰি 2 কেজি দিছে। ডাঙৰ মাছ এজনী নাপালোঁ সিভাগত। কাইলৈ ধৰিবি ন? আৰু আমাৰ ভাইটিকেইটাক চাওকচোন, ইহঁত বাৰু জুৰুৱা নেকি? আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগে, জুৰুৱা নিচিনা লাগে নেকি? ইহঁতে মানে লাজ কৰে, ইহঁতক জুৰুৱা বুলি কয় বুলি। দুয়োজনে একেলগে কেতিয়াও প্ৰগ্ৰেম চাবলৈ নাযায়। সেইদিনা বায়েকৰ স্কুলত প্ৰগ্ৰেম আছে, ব'ল লৈ যাওঁ তহঁতক দুয়োটাকে বুলি কৈছে। নাযায়তো দুয়োটাই, এটা গ'লে এটা নাযায়, এটা গ'লে এটা নাযায়। সেইটোনো বাৰু লাজ লাগিবলগীয়া কথা নে? আৰু ভাল আজি মোৰ লগত আহিছে দুয়োটাই, নহ'লেতো নাহিলে হ'লে। আজি মানে বিশেষকৈ মাছে আকৰ্ষণ কৰিছে ইহঁত দুটাক, নহ'লেতো কেতিয়াও একেলগে নাহিলে হ'লে। কাৰেণ্টটো গুচি গৈছিলে, কাৰেণ্টটো আহিলে এতিয়া। মাছো নাপালোঁ ভালকৈ, মানে আমাৰ অহা দেৰিয়ে হ'ল। বেপাৰীয়ে লৈ গৈছে, আৰু ডাঙৰ মাছ থৈ দিছিলে কাৰণে আৰু 2 কেজি এটা পাইছোঁ। তাৰপিছত আৰু নিম বুলি ভাবিছিলোঁ, কিন্তু আজি ধৰিব নোৱাৰে বোলে। কাইলৈ আকৌ আহিব লাগিব। কাইলৈও যদি দেৰি হয়, কাইলৈও নাপাওঁ। ইমান ধুনীয়া এজোপা বগৰী এজোপা আছে এইফালে। এয়া আৰু আপোনালোকে আহিলে গমেই পাব, আৰু দীঘলী পথাৰ বুলি ক'লে গোটেইবিলাক আগফালে পুখুৰীয়ে পুখুৰী। এইফালে আহিলেচোন আমি একোৱে দেখা নাপাওঁ। এইফালে ঘৰে আছে, এইফালে যাবই নোৱাৰোঁ। সবফালেদি আহিব লাগিব পাক মাৰি কিনে।